তো হেল্ল' গাইছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভালে আছে। গাইছ, এইটো অলপ বেলেগ টাইপৰ ভিডিঅ' হ'ব। মানে আজি মই ভিডিঅ'টোত দেখুৱাম যে ঘগ্ৰাপাৰাত যিখন ডাঙৰ মেডিকেল হৈছে, এই মেডিকেলখনত মই আহিলোঁ বিশেষ এটা কামত। তো আহিলে আপোনালোকক দেখুৱাওঁ মেডিকেলখন কেনেকুৱা ধৰণৰ হ'ল আৰু কিমান ডাঙৰ আৰু কি মানে গোটেই কাম কমপ্লিট হোৱা নাই মেডিকেলখনৰ। তো অলপ চলপ হৈছে, হ'লে আপোনালোকক দেখুৱাওঁ মেডিকেলখন এতিয়া বৰ্তমানলৈকে কেনেকুৱা হৈছে। তো আপোনালোকে ভিডিঅ'টো চাওক আৰু কণ্টিনিউ। তো মই এতিয়া পেচাব কৰি লৈ উঠি আৰু ভিডিঅ'টো মই গেটৰ পৰা দেখুৱাই যাম আপোনালোকক। তো চাব ভিডিঅ'টো কেনেকুৱা হৈছে আৰু কি হৈছে। চলো। A few moments later. তো গাইছ, মেডিকেলখনত দুখন গেট আছে বৰ্তমান। মানে এইখন গেট আৰু পিছফালে এখন আছে, ইবাগে এখন গেট। বহুত ডাঙৰ ডাঙৰ গেটে গাইছ। আৰু বাকী এইবিলাক গাড়ীবিলাক ৰখা হৈছে। বাকী এইবিলাক গাড়ী ৰখা হৈছে কাৰণ এতিয়া বৰ্তমানলৈকে কামখিনি গোটেই কমপ্লিট হোৱা নাই। চ' এইবিলাক গাড়ীৰে কাম চাম কৰিছে চাগে। চ' সেইবাবে গাড়ীবিলাকো ৰখা হৈছে। আৰু লগতে এই আগত এইখন গেট আছে, যিখন গেটেৰে বৰ্তমান মানে হৈছে চলি আছে। সেইখন গেট বন্ধ আছে, আগত এইখন গেট বন্ধ আছে বৰ্তমান। আৰু বাকী এইখন গেট এতিয়া খোলা আছে। মানে এতিয়া বৰ্তমান চিকিৎসা মানে আৰম্ভ হৈছে আৰু চিকিৎসা আৰম্ভ হোৱাৰ কাৰণে বাবে ইবাগ দি আৰু গাড়ী চাড়ি যায়। পেচেণ্ট চেচেণ্ট আনিলে মানে ইবাগ চাইডেদি গাড়ীখন যায়। এইখন গেট খোলা আছে। তো বাকী আপোনালোকক মই দেখুৱাই যাওঁ মেডিকেলখন মানে কিমান ডাঙৰ আৰু কেনেকুৱা টাইপৰ। বাকী গেট দুখন আপোনালোকক দেখালোৱে। আৰু আগৰ পৰা মই অহা নাই কাৰণ মোৰ গাড়ী চাড়ী নিয়াৰ কাৰণে অলপ অসুবিধা হয়, সেইকাৰণে। লগতে জনাওঁ যে আমাৰ নলবাৰীৰ যিখন চিকিৎসা মহাবিদ্যালয় আছিল, ইয়াতে আনিছে ট্ৰান্সফাৰ কৰিছে এইখন। আৰু বাকী এতিয়া য'ত মানে সেই হৈছে আৰু মানে চিকিৎসা কৰিছে, এইটো বিল্ডিঙৰ কাম কমপ্লিট হৈছে। চ' সেইবাবে ইয়াতে চিকিৎসা কৰে কোনোবা পেচেণ্ট আহিলে। তো আপোনালোকক মই ভিডিঅ'টো অলপ ফাষ্ট কৰি দেখুৱাই দিছোঁ, যিহেতু মই মানে গাড়ীত নাই, খোজকাঢ়িছোঁ ইমান স্পীডত যাব নোৱাৰি না। তো আপোনালোকক দেখুৱাইছোঁ, তো চাই থাককচোন। মানে এই আগত ইয়াতে মানে সেই কৰে আৰু কোনোবা যদি পেচেণ্ট চেচেণ্ট এতিয়া বৰ্তমান অৱস্থাত আহে ইয়াতে নিয়ে। তো চাই থাকক, মই দেখুৱাইছোঁ আপোনালোকক অলপ ফাষ্ট কৰি ভিডিঅ'টো। তো চালিয়ে এইভাগেও বনাই আছে আৰু এইবিলাক। তো চাব পাৰে বহুত ডাঙৰ গাইছ। সিভাগেতো বাপৰে বাপ, মই ঘূৰি ভাগৰ লাগি গ'ল গাইছ। এইভাগে এটা বিল্ডিং আৰু এইবিলাক মানে এইভাগে আৰু কামবিলাক চলিও আছে, লগতে বনাই আছে। ইমান ডাঙৰ হ'ব মানে গাইছ, গোটেই কাম কমপ্লিট হোৱাৰ পিছত মানে আৰু কিবা এটা ভাল লাগিব। চ' গাইছ, এই ভিডিঅ'টোত যদি মই মানে লাইক কমেণ্ট বা শ্বেয়াৰ অলপ ভিডিঅ'টোত মানে পাওঁ আৰু ভিউজ চিউজ পাওঁ, ভাল লাগে আৰু ভিডিঅ'টো ভাল লাগে মানে ভিডিঅ'টোতো মানে ভাল লাগে মানে মোৰ কি ভাল লাগিব, মোৰতো ভালেই লাগে মানে মোৰ নিজৰ ভিডিঅ'বিলাক। মানে কেনেকুৱা জানে গাইছ, এই ভিডিঅ'ত যদি অলপ ভিউজ চিউজ বা লাইক কমেণ্ট আহে তেনেহ'লে মই এই মানে হস্পিটেলখনত যেতিয়া কমপ্লিট হ'ব তেতিয়া আৰু এটা মই ভিডিঅ' বনাবলৈ আহিম। আৰু এতিয়া বৰ্তমান কমপ্লিট হোৱা নাই গাইছ, হৈছে যদিও মানে সিমান এটা হোৱা নাই। আৰু ইয়াৰে মোটামুটি 30% মান বাকী আছে। এতিয়া 70% হৈছে, বাকী 30% মান বাকী আছে গাইছ। তো চাওকচোন কিমান ডাঙৰ। তো গাইছ, মই গোটাই অল মোৰ ঘূৰি আপোনালোকক দেখুৱাওঁ, ভিডিঅ'টো চাই থাককচোন।
গাইছ ঘূৰি ঘূৰি একদম মানে ভাগৰি গৈছোঁ আৰু মই কিমান ঘূৰিম গাইছ ঘূৰিব লাগিলে আৰু বহুত আছে চাওক এই পিছফালে কিমান যাব লগা আছে আৰু ইবাক দি যায় আৰু এনেকৈ ঘূৰিব পাৰি বাট মই নাযাওঁ গাইছ মানে একদম ভাগৰি গৈছোঁ আৰু বহুত ঘূৰিলোঁ তথাপিও গাইছ যিমানখিনি দেখুৱালোঁ আৰু সেইখিনি যদি অলপ ভাল লাগিছে লাইক কৰি দিব ভিডিঅ'টোত তো বাকী চাই থাককচোন মই দেখুৱাইছোঁ আৰু এইবাকে চাওক মই এইবাক দি মানে কাটি ল'লোঁ আৰু মানে মূৰকলৈকে নেগলোঁ আৰু বাকী এইখিনিতে কাটি এইটো ৰাস্তাৰে সোমাই আহিলোঁ এই পিছফালেও আছে ইবাগেও আছে চাওক বহুতখিনি ডেভেলপ হৈছে গাইছ বাপৰে বাপ কি ক'ম ঘগ্ৰাপাৰত ইমান ডাঙৰ মানে মেডিকেল কলেজ আৰু গৌৰৱৰ কথা গাইছ তো গাইছ ৰ'দো দিছে ৰ'দ দিলে উপায় নাই গাইছ তথাপিও মই ঘূৰি ঘূৰি আহি আপোনালোকক দেখুৱালোঁ আৰু মেডিকেলখন সিমান এটা যদি ভালো হোৱা নাই তথাপিও মই যিখিনি পাৰোঁ সেইখিনি দেখুৱাইছোঁ আৰু মোৰ মোবাইলেৰে আৰু এইটো হ'ল এইখিনিৰ পৰা আহিলোঁ এনেকৈ যাই মই এক পাক ঘূৰিছোঁ বাৰু এক পাক ঘূৰি দি ওলাই আহিলোঁ আৰু সেইভাগেও বনাই আছে গাইছ বহুতখিনি কামেই বাকী আছে মানে হোৱাৰ পিছত মানে এনেকুৱা দেখা হ'ব একদম বঢ়িয়া আৰু কি বুলি ক'ম তো গোটেই কমপ্লিট হোৱাৰ পিছত মই আহিমেই আৰু ফিক্স মানে গোটেই কাম কমপ্লিট হোৱাৰ পিছত মই ব্লগছ বনাব আহিম এটা বহুত ভাল লাগিছে গাইছ বাকী এই নলবাৰী মেডিকেল কলেজ আপোনালোকক মই দেখাইছোঁ ইয়াতে আছি না তো চাওকচোন কি ধুনীয়া পৰিৱেশ কেমেৰা কৰি বহুত ভাল লাগিছে চাওক কেমেৰা কৰি দেখুৱাইছোঁ তো এনেকৈ চাওকচোন ধুনীয়া লাগিছে বাকী একদম মজা লাগিছে গাইছ কিবা এটা মানে গৌৰৱ ফিল হৈছে আমাৰ অসমত ইমান ডাঙৰ ডাঙৰ কাম হ'ব ধৰিছে মানে বহুত ভাল লাগিছে তো চাওক মই বেক কেমেৰা কৰি আপোনালোকক দেখুৱাইছোঁ গাইছ এইখিনি চাওক কি ধুনীয়াকৈ মানে সেউজীয়া আৰু বাকী এইখিনি চাওক সেউজীয়া মানে খাৱৰ নিচিনাকৈ বঢ়িয়া লাগিছে আৰু এইবাগে নলবাৰী মেডিকেল কলেজ ইয়াতে আহিছে মানে নলবাৰী বস্তুবিলাক চব ট্ৰেন্সফাৰ হ'ব ধৰিছে লাহে লাহে গাইছ ঠিক চাওক কি ধুনীয়াকৈ ফুলেৰে মানে লিখি থৈ দিছে নলবাৰী মেডিকেল কলেজ বুলি ইয়াতে লেখা আছে মানে নলবাৰী মেডিকেল কলেজ বুলি বাকী কি ধুনীয়া পৰিৱেশ চাওকচোন সেউজীয়া মানে একদম ধুনীয়া পৰিৱেশ এইখিনি গাইছ বাকী এইখিনিয়ে আছিল বাইকটো ভিতৰ ফালেও আছে ভিতৰ ফালে বহুত ক্লিন আৰু মই ভিতৰে গৈছোঁ আৰু আপোনালোকক মই ভিতৰৰ পৰা এটা ভিডিঅ' দিব চেষ্টা কৰোঁ মানে ভিতৰলৈকে যাম আৰু যে আপোনালোকক ভিডিঅ' দেখুৱাই আছোঁ লগতে বাকী এইখিনি আৰু এইটো বিল্ডিং বৰ্তমান কাম হৈছে আৰু কমপ্লিট হৈছে কথা ইয়াতে বৰ্তমান পেচেণ্ট ৰাখি আছে তো এইটো হৈছে কমপ্লিট এতিয়া মই ভিতৰৰ ফালে যাম যাই আপোনালোকক দেখুৱাইছোঁ চাই লওক ভিডিঅ'টো চাই থাকক দিয়ক কণ্টিনিউ মই এতিয়া ভিতৰৰ ফালে আহিলোঁ আৰু আপোনালোকক দেখুৱাইছোঁ ভিতৰৰ ভাগটো কেনেকুৱা তো চাই থাকক বেক কেমেৰা কৰি আপোনালোকক দেখুৱাওঁ ফ্ৰণ্ট কেমেৰা এতিয়া অলপ সুবিধাজনক নহয় সেইকাৰণে বেক কেমেৰা কৰি আপোনালোকক দেখুৱাওঁ আৰু ভিতৰৰ ভাগটো কেনেকুৱা একদমেই ক্লিন আৰু এইখিনিতে গম পায় তো বাকী চাই যাওক বহুত ডাঙৰ হৈ গাইছ এইবাৰ যে এনেকৈ গ'লে বহুত আছে এতিয়া আধা কাম হোৱাই নাই অলপ অলপ হৈছে কাম চ' বাকী ইয়াতে লিফ্টৰ কাম কৰি আছে তো মই অলপ ওপৰৰ ফালে যাই আপোনালোকক দেখুৱাইছোঁ কেনেকুৱা কি হৈছে তো আপোনালোক ওপৰৰ ফালে চাওক ওপৰৰ ফালে আছে মই ওপৰৰ ফালে যাই নাথাকোঁ আৰু কাম চলি আছে বহুত চাউণ্ড হৈছে লিফ্টৰো কাম চলি আছে কাম গোটেই কমপ্লিট হোৱা নাই বহুত কাম আছে চাওকচোন গাইছ কি বঢ়িয়া ক্লিন আৰু এনেকৈ চাফা হৈ থাকিলে কিবা এটা ভাল লাগে গাইছ চব কি ধুনীয়া পৰিৱেশ ভিতৰত আধা আধা হৈছে কিবাকৈ বহুতখিনি আছে আৰু কিবাকৈ নাযাওঁ মই খোজকাঢ়ি ইমান যাব ভাল নালাগে গাইছ চ' এইখিনি মই অলপ দেখাই দিছোঁ আপোনালোকক কিবা কি লিফ্টৰ কাম চলি আছে লিফ্ট গোটেই কমপ্লিট হোৱা নাই চাগে আৰু কিবাকেও আছে যাব লগাটো বহুতখিনি আছে বাট ইমান নাযাওঁ আৰু মই এইখিনিয়ে দেখালোঁ আপোনালোকক চৰ্টকৈ মানে বহুত ক্লিন হস্পিটেলখন এতিয়া বৰ্তমান বহুত চাফা বঢ়িয়া লাগিছে একদম হস্পিটেলখন সোমাই
তো বাকী ৰুম চুম বহুত আছে মানে ইমান মই ঘূৰিব নোৱাৰোঁ যিহেতু খোজকাঢ়ি দিছোঁ তো আপোনালোকক মই শ্বৰ্টকৈ হ'লেও ভিডিঅ' এটা দিবলৈ চেষ্টা কৰিছোঁ যদি ভিডিঅ'টো মানে অলপ হ'লেও ভাল লাগে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো যদি নতুনকৈ হৈছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্টত জনাব গাইছ ভিডিঅ'টো কেনেকুৱা হৈছে ভাল হ'লেও ক'ব বেয়া হ'লেও ক'ব উপায় নাই তো মই ভিডিঅ'টো দিলোঁ আৰু আপোনালোকক মই যিহেতু ভৈৰাপাৰালৈ আহিছিলোঁ আহিলে এটা শ্বৰ্টকৈ ভিডিঅ' দিলোঁ আপোনালোকক ইমানখিনি আছিল ভিডিঅ'টো তো ধন্যবাদ বাই বাই